A to Z নলেজ আছামিজ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আহকচোন আজিৰ সাঁথৰৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাতীৰ দাঁত ময়ূৰৰ পাখি, ক'ব নোৱাৰিলে থমটোক ৰাখি। কি বাৰু জানেনে? উত্তৰটো হৈছে মূলা। এখন দেশত 12 ঘৰ লোক, ঘৰে প্ৰতি ঘূৰে 3 ভিক্ষাৰী, একেৰাহে ঘূৰি ফুৰে নাই দিন ৰাতি। কি বাৰু? উত্তৰটো হৈছে ঘড়ী। 3টা চকু আছে কিন্তু শিৱ নহয়, পানী আছে কিন্তু মেঘো নহয়, বাকলি বসন পিন্ধে ৰামচন্দ্ৰও নহয়, গছত থাকে যদিও চৰাই নহয়। উত্তৰটো হৈছে নাৰিকল। নভবা নিচিন্তাকৈ গ'লো, এটা বস্তু পালোঁ, মুখত নিদিয়াকৈ নিগিলাকৈ খালোঁ। জানেনে উত্তৰটো? উত্তৰটো হৈছে উজুতি, মানে উজুতি খোৱা। গাই গৰুৱে গাখীৰ দিয়ে, কুকুৰাই কণী পাৰে, তেন্তে এই দুয়োটা বস্তু একেলগে কোনে দিয়ে ক'ব পাৰিবনে? ভাবি চাওকচোন উত্তৰটো। গেলামালৰ দোকানীয়ে। হয়নে বাৰু? হাত আছে, ভৰি আছে, মনীষৰ কায়া, ঘৰ সাজি ল'ব নোৱাৰা, বৰষুণত তিতি মৰা। কোন বাৰু এইজন? বান্দৰ। হয়নে বাৰু? নাম থলে তাৰ ছোৱালীৰ, ফল হ'ল কিন্তু খৰালিৰ। কি বাৰু কওকচোন? উত্তৰটো হৈছে কমলা, মানে সুমথিৰা টেঙা। ইয়াৰ নে তাৰ, খাওঁতে গলত ধৰে যাৰ। কি বাৰু? উত্তৰটো হৈছে ঘটি। হোলাৰ ভাই মোলা, তাৰ গাত 100 মান চোলা। উত্তৰটো হৈছে কলডিল। এইবাৰ আপোনালোকৰ বাবে এটি সাঁথৰ আগবঢ়াইছোঁ, উত্তৰটো কমেণ্ট কৰি জনাবচোন। এনেকুৱা কি আছে যিটো জীৱনত 2বাৰ ফ্ৰীতে পোৱা যায় কিন্তু 3য়বাৰত ফ্ৰীতে পোৱা নাযায়? ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।